এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় হ'বলৈ তেওঁলোকৰ যিখিনি অন্যায় কৰিলে এই বিজেপি চৰকাৰখনে এজন সুস্থ সবল কাম কৰি থকা মানুহ এজনক তেওঁলোকে যি প্ৰকাৰে হত্যা কৰিলে, এইটো হত্যাই বুলিয়ে ক'ব লাগিব, নিৰ্দয়ভাৱে তেওঁলোকে হত্যা কৰিলে, এই ঘটনাখিনি আমি বুজ ল'বলৈ আহিছিলোঁ। আৰু এই চৰকাৰখনে আচলতে কোনো মানুহ হত্যা কৰিবলৈ, মানুহ এজনক মাৰিবলৈ বা যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ কাম কৰিবলৈ তেওঁলোকে কেতিয়াও মানে পিছ হুহুকি নাহে। এই চৰকাৰখন আচলতে মানুহৰ চৰকাৰ নহয়। এই চৰকাৰখনক আমি এতিয়া মানুহৰ চৰকাৰ বা মানুহৰ কাৰণে কাম কৰা চৰকাৰ বুলি ক'ব নোৱাৰোঁ। কাৰণ ইমান এটা নিৰ্দয় ঘটনা ঘটি গ'ল, এজন মানুহক, এজন নিৰাপৰাধী মানুহক তেওঁলোকে কোনো বাছ বিচাৰ নোহোৱাকৈ হত্যা কৰাৰ পিছত আকৌ সেইটো এজন বেলেগ এজন মানুহৰ, বেলেগ এজন অভিযুক্ত, বেলেগ এজন ডকাইতৰ মৃতদেহ বুলি তেওঁলোকে পুতি থ'লে। এনেকুৱা এটা নিৰ্দয় ঘটনা এই অসমখনত যে ঘটিব পাৰে, এইটো হয়তো আগতে আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ এই বিজেপি চৰকাৰখনত, এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনত এনেকুৱা ধৰণৰ ঘটনাও ঘটিব ধৰিছে। এইটো এটা উদাহৰণহে, এইটো এটা ঘটনাৰ উদাহৰণহে। এনেকুৱা বহুত ঘটনা এই চৰকাৰখনে ঘটাই আছে, কৰি আছে। নিতৌ এনকাউণ্টাৰৰ নামত, ভুৱা এনকাউণ্টাৰৰ নামত মানুহক হত্যা কৰি আছে। এই হত্যাযজ্ঞৰ এদিন নহয় এদিন সামৰণি পেলাবই লাগিব। গতিকে আমি আজি এওঁলোকৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰৰ পৰাই এই চৰকাৰখনক সকীয়াই দিব বিচাৰোঁ। আপোনালোকে এই নিৰপৰাধী মানুহক হত্যা কৰাৰ যি যজ্ঞ চলাইছে, যি কৰিছে আপোনালোকে, এই কৰ্মকাণ্ড আপোনালোকে অতি সোনকালে বন্ধ কৰিব লাগিব। নহ'লে বালিলৈ জীপাত সুগ্ৰীবলৈ সেইপাত বুলি এটা কথা আছে, এষাৰ কথা আছে, ইতিহাসতে আছে, বালিলৈ জীপাত সুগ্ৰীবলৈও সেইপাত। গতিকে আপোনালোকে যি আৰক্ষী বাহিনী হতুৱাই এই চৰকাৰখনৰ বৰ নেতা মন্ত্ৰীসকলে, বহু দুষ্কাৰ্যত অভিযুক্ত হৈ থকা নেতা মন্ত্ৰীসকলে এই আপোনালোকৰ আৰক্ষী বাহিনীৰ হতুৱাই যেনেকৈ নিৰাপৰাধী মানুহক হত্যা কৰিছে, কিন্তু এই আৰক্ষীয়ে কিন্তু এদিন আপোনালোককো হত্যা কৰিব। সেই দিনলৈ কিন্তু বেছি দিন নাই। গতিকে আপোনালোকক অনতিপলমে এনেকুৱা ধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আমি ইয়াৰ পৰাই সাৱধান বাণী শুনালোঁ। লগতে আমি এটা কথা ক'ম, চাওক, মানুহৰ কেইটামান টকা দিলেতো মানুহ এজনৰ জীৱনটো ঘূৰাই নাপায় কেতিয়াও, সেইটোতো অসম্ভৱ কথা। মানুহ এজনকতো কেতিয়াও হত্যা কৰি তেওঁলোকে ঘূৰাই দিব নোৱাৰে। কিন্তু এই পৰিয়ালটো যেনেকৈ চলি আছিলে, উপাৰ্জনক্ষম এজন ব্যক্তি যেতিয়া পৰিয়ালটোৰ পৰা হেৰাই যাব, যিজন মানুহে উপাৰ্জন কৰি আছিলে, পৰিয়ালটো চলাই আছিলে, সেই মানুহজনকে তেওঁলোকে কাঢ়ি লৈ গ'ল তেওঁলোকৰ মাজৰ পৰা। গতিকে এই পৰিয়ালটোৱে নিশ্চয়কৈ ক্ষতিপূৰণ পাব লাগে। অকল মই ক্ষতিপূৰণৰ দাবীয়ে কৰা নাই, পইচা কেইটকামান দিয়াৰ কথাই কোৱা নাই। এই পৰিয়ালটোৰ এজন উপযুক্ত ব্যক্তিক চৰকাৰীভাৱে সংস্থাপন দিব লাগিব, চৰকাৰী চাকৰি এটা দিব লাগে, আৰু যিখিনি যথোচিত মানে পাব লাগে, মানে তেওঁলোকে ক্ষতিপূৰণ পাব লাগে টকা পইচা, সেইখিনিও অনতিপলমে দিবৰ কাৰণে দাবী জনালোঁ। আমি আজি আমাৰ যিটো মৰে ভাইটি হয়, ডেড বডিটো পোৱাৰ পিছতে আমি যে এতিয়ালৈকেও কোনো তাৰমানে সা সুবিধা পোৱা বুলিতো নকওঁ, তাৰমানে পোৱাটো নায়েই। তাৰ বিশেষকৈ আৰু আমি এতিয়া ডেড বডিৰ যিখিনি পাবলগীয়া তাৰমানে কাগজ পত্ৰ আছে, সেইখিনিও পোৱা নাই। তাৰ পৰিৱৰ্তে আৰু মই এটা কথা কওঁ, আমাৰ BTCৰ ৰাকেশ ব্ৰহ্মক ক'ম মই। ৰাকেশ ব্ৰহ্মই যেনেকুৱা কৈছে, সি তাৰমানে এজন ডকাইত বা এজন চোৰ বুলি কৈছে, কিন্তু সেই কথাটো সি কেনেকৈ তাৰমানে কেনেকৈ ক'ব পাৰে যে ৰাকেশ ব্ৰহ্মই ডকাইত বা চোৰ বুলি কয়? সিটো নিজে এটা ছাগল চোৰ, আমি জনাত সি এটা ছাগল চোৰ। আৰু তাৰ সম্পূৰ্ণ আমি হেৰিটো জানো ৰাকেশ ব্ৰহ্মই যেনেকুৱা কৈছে, সি নিউজ লাইভত তাৰমানে এনেকুৱা ওলাই গৈছে কি হি ইজ এ থিপ এণ্ড হি ইজ এ ৰুবাৰ বুলি কৈছে। সেই প্ৰকৃতত আমি ক'ব বিচাৰোঁ, ৰাকেশ ব্ৰহ্ম কোন? এনেকুৱা যদি বিচাৰক হয়, সেই ৰাকেশ ব্ৰহ্মজন কোন? সি এজন বিচাৰক হয় নেকি? যদি ক'ব পাৰে সি কিবা এটা ভুলত হ'ব পাৰে, বা ৰাকেশ ব্ৰহ্মই ক'ব পাৰে যে সি এজন চোৰো হ'ব পাৰে, কিন্তু সি ডাইৰেক্টলি কৈ দিছে কি হি ইজ এ ৰুবাৰ এণ্ড হি ইজ এ যেনিবা চোৰ। সেইটো কথা কেনেকৈ ক'ব পাৰে সেই ৰাকেশ ব্ৰহ্মই? সি ছাগল চোৰ, আমি জানো, একেবাৰে ডাইৰেক্টলি আমি ক'ব পাৰোঁ ছাগল চোৰ। ময়ো তাৰমানে
কিছুদিন আগতে কিছুমান ক'ব নলগা কথাটো কৈ দিব পাৰোঁ মই। তাৰমানে আমি ঠিকাদাৰৰ কামত কিছুমান গৈছিলোঁ, কিছুমানৰ পৰা কাগজ পত্ৰ একদম মানে কাঢ়ি লোৱা মানুহ সেই পৰ্যন্ত মই আছিলোঁ। তেনেকৈ কেনেকৈ ক'ব পাৰে যে চোৰ বা ডাকাইত। ৰাকেশ ব্ৰহ্মৰ কথাটো মই সেইকাৰণে সুকীয়াই দিছোঁ। ৰাকেশ ব্ৰহ্মই যদি প্ৰতিবাদ কৰে মোৰ ওপৰত কৰক। ৰাকেশ ব্ৰহ্মই কিমানখিনি জানে ময়ো সেইখিনি জানো। এইখিনিয়ে মোৰ ক'বলগীয়া।